হাই এভৰিৱান, মই গীতিকাই আজি মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভালে আছেনে আপোনালোক? মোৰো বাৰু ভালেই দিয়ক। যোৱাকালি আকৌ মই খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ, মানে আমাৰ গাঁও ঘৰলৈ গৈছিলোঁ। এইখন ঘৰতে মই ডাঙৰ হৈছিলোঁ। খুৰা আকৌ ডিমাণ্ড মই বোলে ভাত সাজ বনাই খুৱাব লাগে, কাৰণ মই বোলে ইউটিউবত ইমানেই ভিডিঅ' দি থাকোঁ খোৱা বস্তু। তেওঁ কৈছে আজি তই ভাতকেইটা বনাব লাগিব। ইমানখিনি মানুহৰ কাৰণে বনোৱা মোৰ অভ্যাস নাই, তথাপিও ট্ৰাই কৰিছোঁ। আচলতে বেছিভাগ কাম খুৰীয়ে কৰি দিছে। মাছখিনি আধাখিনি তেওঁৱে ভাজি দিলে। খুৰাই বাৰু গম নাপায়, এই ভিডিঅ'টো চালে গম পাব। এয়া মই মাছখিনি দি দিছোঁ। তৰকাৰীখন মই কোমোৰা, ৰঙালাও আৰু দাইল দি দিছোঁ। এনেকৈ জুইত বনাই খাই যে ইমান ভাল লাগে ন। জুইত বনালে টেষ্টটোৱে বেলেগ হৈ যায়। আপোনালোকে খাই ভাল পায়নে বাৰু জুইত বনোৱা? এয়া মই হিচাপ কৰি কেৰাহীত মাছ দিছোঁ। আপোনালোকে ক'বচোন বাৰু কেইপিচ মাছ আছিলে? আজিলৈ মই আহোঁ দিয়ক, কাইলৈ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই।